Hey guys, welcome to my channel. এতিয়া মই আছো আহমেদাবাদত। মই নেক্সট উইক অসমত যাম, গতিকে এতিয়া ভাবিলোঁ অকণমান আহমেদাবাদ চিটিখন চাই লওঁ ভিতৰৰ পৰা। এতিয়া মই আছোঁ আহমেদাবাদত, এইটো আহমেদাবাদৰ এটা মেইন এলেকা ইয়াতে। গতিকে এতিয়া মই চিটিখন কি পাৰোঁ চাওঁ। গতিকে যদি আপুনি আহমেদাবাদ চিটিখন চাব খুজিছে তেনেহ'লে ব্লগটো চাই থাকক। গতিকে বলক এতিয়া কি চাওঁ আগফালে। চিটি ঘূৰিবলৈ ফাৰ্ষ্ট লাগিব পইচা। গতিকে এতিয়া আমি এটিএমত যাম। এটিএমতকৈ অলপ এটিএমটো বিচাৰোঁ এতিয়া, এটিএম ক'ত পাওঁ, তাৰপিছত এটিএমত গৈ পইচা উলিয়াম, তাৰপিছত চিটি চাম। বলক ফাইনেলি 10 মিনিট ঘূৰাৰ পিছত এতিয়া এটা পালোঁ এটিএম। গতিকে এতিয়া এটিএমত যাম আৰু পইচা উলিয়াম। মই উলিয়াই ল'লোঁ পইচা। ইয়াৰ পিছত যাম আগফালে, মানে এতিয়া আহমেদাবাদ চিটিতে আছোঁ, বাট ইয়াৰ পৰা যাম আগফালে কি আছে কি নাই, নিশ্চয় কিবা ভাল জেগা পাম আগফালে। এতিয়া এটিএমৰ পৰা পইচা উলিয়াই ল'লোঁ। এতিয়া যাম আমি পেট পূজা কৰিব, মানে এতিয়া বহুত ভোক লাগিছে। ইয়াতে এতিয়া বাজিছে আপোনাৰ 1 বাজিছে দিনৰ। গতিকে এতিয়া ভোক লাগিছে। এতিয়া ভাবিছোঁ এতিয়া কিবা ষ্ট্ৰীট ফুড খাওঁ আৰু আপোনালোককো দেখুৱাম ইয়াতে কি ষ্ট্ৰীট ফুড পায়। আমাৰ অসমত মেইনলি যিবিলাক ষ্ট্ৰীট ফুড থাকে ইয়াৰ ষ্ট্ৰীট ফুডতকৈ ডিফাৰেণ্ট হয়। গতিকে ইয়াত কি ষ্ট্ৰীট ফুড খায় মানুহে সেইটোও দেখুৱাম। গতিকে বলক এতিয়া। এয়া হৈছে আপোনাৰ চ'দা শ্বপ, মানে ইয়াতে গৰমত চ'দা মানে বহুত ফেমাছ। ইয়াৰ মানুহবিলাকে চ'দা বহুত খায় ইয়াতে গৰমত। তাৰপিছত এইবিলাক মাজতে এখন কাপোৰৰ দোকানো আছে, আৰু ইয়াতে আপোনালোকে গমেই পাইছে কাষতে পানীপুৰিৰ দোকান আছিলে, আৰু এইবিলাক নমকিনৰ দোকান, আৰু ইয়াতে চাগে কিবা খাব লগা বস্তু আছে। গতিকে এতিয়া আমি ভিতৰত যাম, যদি ভাল কিবা ষ্ট্ৰীট ফুড পাওঁ। মোৰ হিচাপত এইবিলাকেই। গতিকে এতিয়া ইয়াৰ ভিতৰত যাওঁ বলক, ইয়াতে কি খাব পাওঁ। ইয়াতে হৈছে এইবিলাক ষ্ট্ৰীট ফুড, দেখাততো ধুনীয়া লাগিছে। ইয়াত আপোনাৰ চিঙৰাও আছে, কচুৰিও আছে, আৰু বহুত কিবা কানি আছে। গতিকে প্ৰথম কিবা খাই লওঁ। খাই লোৱাৰ পিছত মই আপোনালোকক দোকানীজনক সুধি ক'ম ইয়াতে কি আছে। আৰু এই চাটনি বাটনি যে চাইছে আপোনালোকে, এইবিলাক কিহৰ চাটনি, মই দোকানীজনক সুধি কিনে ক'ম। গতিকে প্ৰথম এতিয়া খাই লওঁ। এতিয়া আমি ব্ৰেড পকৰা আনিছোঁ খাবলৈ। গতিকে ইয়াতে আৰু কি আছে বলক চাওঁ। দোকানীজনক সুধি আপোনালোকক মই জনাম। समोसा, पंजाबी समोसा, खमन ढोकला, ब्रेड पकौड़ा, आलू चिप्स, आलू वड़ा, मेथी वड़ा। ये वड़ा क्या होता है? ये मेथी वड़ा, मेथी भाई। मेथी और आलू वड़ा, ठीक है। तो ये किसकी चटनी है? आम की चटनी है? ये केरी का चटनी है, पपीते का चटनी है, बेसन का चटनी है, इमली का चटनी है, दही है। सो এতিয়া হ'ল আমাৰ ষ্ট্ৰীট ফুড খোৱা। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ ষ্ট্ৰীট ফুডৰ এটা ব্লগ বনাম বুলি, ফাইনেলি হৈ গ'ল। চ' ভাল লাগিছে। মানে ইয়াতে ষ্ট্ৰীট ফুড আৰু অসমৰ ষ্ট্ৰীট ফুডত অকণমান পাৰ্থক্য আছে, বাট কিছুমান বস্তু ছেইম আছে। যেনে ধৰক আপোনাৰ সমোচা হওক বা তেনেকুৱা ধৰণৰ বস্তু ইয়াতে ছেইমেই হয়। গতিকে এতিয়া আপোনালোকে দেখিলেই ইয়াতে কি পায়, কেনেকুৱা ধৰণৰ ষ্ট্ৰীট ফুড পায়। গতিকে আজিৰ ব্লগটো ইমান এটা সামৰণি মাৰো। যদি আপোনাৰ ব্লগটো ভাল লাগিছে তেনেহ'লে নিশ্চয় এটা লাইক কৰিব, আৰু আগলৈ যাতে এনেকুৱা ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰে। গতিকে আজিৰ ব্লগটোত ইমানেই। তেতিয়ালৈকে টেক কেয়াৰ, বাই।